দেখিছেনে তৰা দিনতে তৰা দেখি থাকে আৰু এয়া অৱস্থা আৰু ঘৰ হাই কৈ দিয়া হাই হাই কৈ দিয়া দিছোঁ আৰু আলু পিটিকা কুন্দুলি বইল ভোট জলকীয়া মাছ। নমস্কাৰ, মানে মোৰ অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ চুনু মাইনাৰ অন্য এটা ব্লগলৈ। আৰু বহু দিনেই হ'ল মানে মই ভিডিঅ' দিব পৰা নাই, বিশেষ মানে ধৰক কামত ব্যস্ত হৈ থকাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ। তো ভাবিলোঁ আজি সৰু সুৰা মিনি ব্লগ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ বুলি আশা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এয়া মোৰ ছোৱালী নেন্সি ন বুলি কক বাহিৰত কুকুৰা দেখি কক বোলে। আৰু ৰাতিপুৱাই পুৱাতেই মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, যিহেতু ভাতটো ৰাতিপুৱা ভাতটো খোৱাই নাই, মানে এতিয়া খামহে। তাকে ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম। আৰু মা ভাত বনাইছে গ, মা ভাত বনাইছে। মা কি বনাইছে? মিমি বনাইছে মায়ে। অঁ মা অঁ। এই আমাৰ ভিতৰখন দেখিছেনে তৰা দিনতে তৰা দেখি থাকে আৰু এয়া অৱস্থা আৰু ঘৰ। এই ঘৰটো পাকঘৰটো নতুনকৈ বনাই আছোঁ, বেৰবোৰ লগালোঁ, তলটো পকা কৰিম বুলি ভাবিছোঁ। এয়া অৱস্থা। মা আছে বেটি। আৰু দৰ্জাখনো লগাব পৰা নাই, টিংখন লগাই থওঁ। পাছফালেতো অৱস্থাই নাই, বোকা চক না। বৰষুণ দিলে গোটেই গেলি যায় আৰু। এয়া মোৰ নাজিতৰা ৰাতিপুৱা সাঁজটো আৰু যোৱাকালি ৰাতি আনা মাছ আছিলেতো, মাছ ফ্ৰাই কৰি দিছে। আৰু লগতে এয়া ভাতকেৰেলা আলু আৰু কুন্দুলি পিটিকা। তো বন্ধুসকল, ঘৰতনো মানুহ তিনিটাহে, তিনিটিয়ে মানুহ আৰু আমাৰ বেটীৰ লগত মিলাই আৰু তিনিটি না বেটি। কি খাইছা তুমি? কুন্দুলি খাইছা নেকি? কুন্দুলি খাইছা? অঁ। এয়া ৰাতিপুৱা সাঁজটো এনেকৈ খাইছোঁ আৰু আলু পিটিকা কুন্দুলি বইল ভোট জলকীয়া মাছ। আমিনো তলতে বহি কেনে খাওঁ আৰু, ডাইনিং চাইনিং নাই দেই না বেটি। পইচা হ'লে ডাইনিং ল'ম ন। হাই কৈ দিয়া। হাই হাই কৈ দিয়া। আই লাভ ইউ কৈ দিয়া। আই লাভ ইউ কৈ দিয়া। আই লাভ ইউ ডাবু। অঁ বুম কৈ দিয়া। বুম কৈ দিয়া। আইঅ আইঅ আকৌ বা গজুম কৈ দিয়া। দাপুং কেনেকৈ কয়? ডাবু। তো বন্ধুসকল, ভাতটো খাই উঠিলোগৈ আৰু ভিডিঅ' চাই কেনে পালে জনাব। এনেই সৰু সুৰাকৈ এটা শ্বেয়াৰ কৰিছোঁ আৰু, বহুত দিনৰ ভিডিঅ' নাই দিয়া বুলি। লগতে মোৰ আৰু এটা চেনেল আছে নৱ ইৰিজ বুলি, মই স্ক্ৰীণত দি দিছোঁ, আপুনি প্লিজ। আৰু 40টামান লাগে নেকি ছাবস্ক্ৰাইবাৰ 1K হ'বলৈ। তো প্লিজ আপোনালোকে গৈ পিনে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু সাহস পাম আৰু অকণমান আগলৈ ভিডিঅ' বনাই যাবলৈ। তো যিসকলে মোৰ ভাগৰ ইউটিউব চেনেল চোৱা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। বহুত দিনৰ পৰা ভাবি আছিলোঁ বাহিৰত ক'ৰবাত গৈ ভিডিঅ' বনাম বুলি। তো বতৰ এনেকুৱা বৰষুণ দিয়ে আছে চিপকৈ, মানে ভাবিছিলোঁ বাইকখন আছে যেতিয়া বাহিৰত গৈ পিনে ভিডিঅ' এটা বনাম, অলপ ৰাইডলৈ যাম, তো আপোনালোকে চাই ভাল পাব বুলি। কিন্তু পৰা নাই আৰু যাবলৈ, সময় পালেই যাম। আৰু ইউটিউব চেনেলত 1K সোনকালে কৰাই দিয়ক। মই ইউটিউব চেনেলটো চলাবলৈ কাৰণে কি বস্তু আজিলৈকে মই কি বস্তু যোগাৰ কৰিছোঁ, মানে মই কিনিলোঁ, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কোনোবা এটা ভিডিঅ'ত। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।